everyone, welcome back to my YouTube channel. আৰু মোৰ অন্য এটা নতুন vlog লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আৰু মই গৈ আছো বৰ্তমান এতিয়া গাঁৱত আমাৰ সভা আছে, তো তালৈ গৈছো। তো মই যিমানটো পাৰো আপোনাক দেখাবলৈ চেষ্টা কৰিম। এতিয়া মোৰ লগত যাওঁ বলক। তো ফাইনেলি মই আহি পালোহি আৰু এয়া মোৰ পাপাৰ ককায়েকৰ ঘৰ হয়। আৰু ইয়াতে থাকো আমি আহিলে। আৰু মই চাৰিওফালে দেখাই দিছো পৰিৱেশটো। এফালে এন্ট্ৰি আৰু ভিতৰত কোনে কি কৰি আছে চাওঁগে। এফালে ৰুমবোৰ আছে, এফালে জুমচুম আৰু মা। ৰুটি বনোৱা পাল পৰিছে জুমচুম আৰু মোৰ। প্ৰথমতে জুমচুমে বনাই লৈছে। জুমচুম হৈছে মোৰ ডাঙৰ জেঠুৰ ডাঙৰ পুতেকৰ ছোৱালী। তো এয়া আমাৰ জুমচুমে বনোৱা ৰুটি ছিগি গ'লগে। তো এতিয়া মোৰ বাৰী। ৰুটি ঘৰত বনাওঁ, কিন্তু গেছত বনাওঁ আৰু জুইৰ উমানটো নাপাওঁ কাৰণে অলপ জ্বলিও যায়। তো ফাৰ্ষ্ট টাইম মই জুইত বনাইছোঁ আৰু অলপ লাগি ধৰিছে। জুইটো বেছি হৈছে কাৰণে নেকি, মই মানে একো আইডিয়া লগাব পৰা নাই। বেছি মানে গেছত বনোৱাটো বহুত বেলেগ আৰু জুইত বনোৱাটো বহুত বেলেগ। তো বনাইছোঁ আৰু ইমানেই ৰুটিত কনচেনট্ৰেট কৰিছোঁ, মানে মই কেমেৰাটো চাবলৈ পাহৰি থাকিলোঁ। খৰিডাল ভৰাই আৰু জোৰকৈ জ্বলাই থৈ গ'ল। এয়া জ্বলি যায় এনেকৈ, কিন্তু মানে বেয়াও হোৱা নাই, ঠিকে আছে। জুইটো ইমানেই ডাঙৰকৈ জ্বলি গ'ল নহয়। আৰু এইজন হৈছে মোৰ পাপাৰ ককায়েক, মোৰ নিচা। মই বনোৱা ৰুটি খাইছে, মই বাৰু পুৰিছোঁ, মায়ে বেলিছে আৰু মোক কিবা কিবি কুৱেশ্যন সুধি আছিলে। মোৰ লগত মানে বৰ ডন লাগে, এনেই ধেমালি ডন আৰু। তো আহকচোন শুনো কি সুধি আছে মোক। এতিয়া কওক ৰুটিটো খাবলৈ কেনেকুৱা হৈছে? ৰুটিটো খাবলৈ কেনেকুৱা হৈছে? বেয়া। ইমান দুখ নিদিব আৰু দেই আমাৰ। যদি বেয়া আৰু এখন দে বোলে দি দিয়া গৈছে। ফাইনেলি মোৰ ওলাই মেলি হৈ গ'ল। আৰু মই এতিয়া ঘৰলৈ গুচি আহিলো, মানে বহুতো ঘৰলৈ। আৰু এজনী আছে সৰুজনী জুমচুমৰ ভনীয়েক, কি লগালা ইমানকে? ষ্টাইলী বাইদেউ। লৈছিলা? ঠাই দিছো তোৰে লৈ যোৱা। ফ্ৰকটো কোনে দিছিলে? আকৌ কোৱা ইয়াত কোৱা। এতিয়া আমি চবে পিঠা লৈছো। পিঠা খোৱাতকৈ লোৱাটো বেছি এটা ফূৰ্তি। তো আহকচোন যাওঁ। এয়া আমাৰ খুৰী হয় দেই। খুৰী পুৰা লৈছে। এতিয়া ভিডিঅ' কৰিছে মোৰ খুৰীয়ে। আৰু এইবোৰ যিমানখিনি বহি আছে চব আমাৰ বংশৰ মানুহ হয়। আৰু আমাৰ সমাজত পিঠা দিয়ে, চানা দিয়ে।
দামী মোবাইল দেলা আন্ধা ফালে নুঠাবি গো এইফালে ঘূৰাই ফালে আন্ধা ফালে উঠালে কি মোৰ ফোন উঠি আছে মোক উঠাই লৈছো ভিডিও কৰিছে ইমান হাঁহো কেলে ভিডিও নাই ও বাইদেউ নমস্কাৰ ষ্টেটাছ দি দিয়া লগে লগে মইনা বাইদেউ দিছা তো এয়া সমাজ শেষ হৈছে প্ৰায় আৰু আমাৰ বংশালী সমাজ পাতিছিলে 5 বছৰৰ পাছত পাতে তো সব বংশৰ মানুহ একেলগে মিলি আৰু ফাইনেলি খতম হ'ল সমাজ আৰু এতিয়া ফ্ৰেছ হয় ন ফ্ৰেছ লগ পাইছোঁ আৰু এতিয়া আমি গৈ আছোঁ ঘৰ গুচি আহিলোঁ তো খুৰীক নমাই থৈ যাওঁ তো ঘৰ পামগৈ আৰু অলপ পাছত হেল্ল' এভৰিৱান ফাইনেলি ঘৰ আহি পালোহি আৰু এতিয়া ফ্ৰেছ হৈ ল'লোঁ আৰু মোৰ শুকাই আহিছে টনচিল বহুত ভাগৰ লাগিছে এতিয়া শুই দিওঁ আৰু নেক্সট ব্লগত লগ পাম সোনকালে তো আজিলৈ বাই বাই সকলো ভাল থাকক কুশলে থাকক আৰু নেক্সট ভিডিঅ'লৈ মই আকৌ সোনকালে আহি আছোঁ আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই ভাল পাব বুলি তো বাই এভৰিৱান বাই চুমুলা দি দিয়া অ' চুম দি দিছে তো বাই এভৰিৱান